তো হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। মানে কি আজি পূৰা গাড়ী ভিতৰৰ ভ্লগটো আৰম্ভ কৰিছোঁ। মানে আজি আমি যাম শ্বিলং। তো এতিয়া মানে দেৰি হ'ল, 9টা বাজি গ'ল। তো মানে এতিয়া শ্বিলং যাম। এতিয়া শ্বিলং আজি তাতেতো চানডে বহুত যাম। কেতিয়া যাই পাম, কি কথা মানে চব দেখিছোঁ ভিডিঅ'টো পূৰা ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাব আপোনালোকে। তো গাইছ এতিয়া বলক। তো ফাইনেলি আমাৰ দৌৰে এনক দৌৰে উঠি ল'লোঁ। অংকুৰতো পূৰা ফিটিঙতে আহিছে, ই বেচেৰা ৰাতিপুৱা ৰখি আছে। তো যি কি নহওক ফাইনেলি আমাৰ যোৱাটো হ'ল। তো এতিয়া বঢ়িয়াকৈ যাওঁ, তাৰপিছত কথা পাতিছোঁ। তো আমি এতিয়া আমাৰ গুৱাহাটী পামেই আৰু গুৱাহাটীৰ পৰা অলপ চাহ তাহ খাই ল'লোঁ বঢ়িয়া কৰি। মিনময় কিবা কিবি লৈ আছে। এতিয়া আমি গুৱাহাটী খানাপাৰা পাৰ হ'লোঁ। পাৰ হৈয়ে একদম পূৰা পাহাৰৰ মাজে মাজে অকোৱা পকোৱা ৰাস্তাৰে যাই আছোঁ। মানে কি গাইছ, এবাগে শ্বিলঙত দেখি আহিলে মানে এই ৰাস্তাটোৱে বহুত ভাল লাগে আৰু মোৰ। এবাগে দেখা পাইছে বৰষুণ ষ্টাৰ্ট হৈ গ'ল। মানে বৰষুণ আহিল মানে পূৰা ঠাণ্ডাটো অলপ অলপ নামি আহিল। তো সঁচাকৈ মানে ভাল লাগছিল গাইছ, সঁচাকৈ বহুত ভাল লাগছিল। আৰু মানে কি বৰষুণত গাড়ী চলাই মই বহুত ভাল পাওঁ, মজা লাগে আৰু এতিয়া আমি বৰষুণৰ মাজে মাজে আহি পেলাই আমি বৰা পানী চাওক, কি ধুনীয়া মানে একদম মানে কি মানে ক'ত ভাষা নাই। অ' মাই গড, সঁচাকৈ বহুত ভাল লাগছে আৰু গাইছ ফাইনেলি আমি শ্বিলঙত ফুৰ্তিলোঁ আৰু মানে ফুৰ্তিৰ পৰা যাম দেখি না গাইছ, এই কিমান গাড়ী আছে তাতে, কিমান গাড়ী আছে। তো বাকী অংকুৰ কিবা এটা যাব দিছি ন, তো গাই যাই লওঁ ৰ'ব। মানে যিটো পৰিস্থিতি হৈছিল খালি ৰাতিপুৱাই মোৰ লগত, মই ভাবিছিলোঁ শ্বিলং আজি আহি নাপাম, কিন্তু ঠাই হৈছে গাইছ শ্বিলং আহিলোঁ দিয়ক। মানে এতিয়া শ্বিলং পালোঁ আৰু মানে আমি শ্বিলং নহয়, আমি একচুৱেলি চেৰাপুঞ্জী যাম। তো এতিয়া 2টা বাজি গ'ল আৰু এই জাম সোপাত হয়তো গধূলা 5টামানত যাম আপোনাৰ চেৰাপুঞ্জী। মানে কি এখন ব্ৰিজৰ কাৰণে বহুত জাম লাগি আছে। তো এখন ব্ৰিজৰ কিবা বানে আছে এইটো চাইডে। তো যি কি নহওক জামৰ মাজেৰে যাই আছোঁ। তো মানে কি সেইটো চাইডে গাড়ী ৰখাই থৈ দিছে। তো আমাৰ এইখন যাই থাকিব দিছে, যেতিয়া আমাৰখিনি বন্ধ হ'ব সেইটো চাইডৰ পৰা আহি থাকিব দিব। গাইছৰ পৰা দেখি আছোঁ, এই দেখছি না গাইছ এইগিলা ৰখি আছে, যেতিয়া আমাৰখিনি যোৱা হ'ব তেতিয়া আহিব দিব পাগে। তো গাইছ এতিয়া বলক। তো ফাইনেলি শ্বিলং টাউন পালোঁ। এতিয়া শ্বিলং টাউনৰ পৰা আৰু বহুত যাব লাগিব। তো লাহে লাহে যাই থাকোঁ দিয়ক। আৰু এইগিলাই আকাশ চব পাহাৰ। বাকী যি কি নহওক ভিডিঅ'টো বঢ়িয়াকৈ চাই থাকোঁ। কিনো মাতি থাকা। তো গাইছ ভিডিঅ'টো বঢ়িয়াকৈ চাই থাকোঁ আৰু ভাল ভাল জেগা দেখি থাকিম। তো গাইছ এই কুঁৱলীৰ মাজে মাজে গাড়ী চলে মানে এনেকুৱা এটা মানে মজা পাইছোঁ, ইমান এটা আমেজ পাইছোঁ। তো মানে একদম এই পোহৰ মাঘলৈ একদম মনত পৰি গৈছে। তো যেনেকুৱা কুঁৱলী এটা ছেম কুঁৱলী। তো এতিয়া আমাৰ মানে অসমত যেনেকুৱা আৰু এতিয়া কিমান ডিগ্ৰী চলি আছে, 40 ডিগ্ৰী মান অসমতে গৈছে। এতিয়া মোটামুটি 17-18 মান ডিগ্ৰী চলি আছে। তো সেই আৰু এতিয়া মানে ভাল লাগছে আৰু গাইছ। এতিয়া মানে এতিয়া জেগাত পিন্ধিব লগা আৰু অৱস্থা হৈছে এতিয়া বৰ্তমান। কিন্তু মোৰ জেগাত অনা নাই, মৃন্ময় জেগাটো পিন্ধিম মই এতিয়া। দিবা না মৃন্ময়? হা নে ৰ কি চাওক আৰু বৰষুণ আৰম্ভ হৈ গ'ল। মানে এতিয়া সেই আৰু এই বৰষুণ দিব, এই ফগ আহিব, এই গুচি যাব, মানে এই আৰু ভাল লাগছে দিয়ক কিবা এটা গাইছ, মজা। তো গাইছ ফাইনেলি আমি 7 ষ্টাৰ ফলছ আহি গ'লোঁ। তো মানে আকৌ দেখা নাই, চব কুঁৱলী দেখা পাইছি না গাইছ, আকৌ দেখা পোৱা নাই। তো গাড়ী পাৰ্কিং কৰিলোঁ, এতিয়া দেখা নাপাম কিজানি আজি। দেখা মানে হেৰি কৰোঁ বোলা, কি কিবা খাং বোলা, ভোক লাগছি আমাৰ। তো গাইছ কিবা মেগী চেগি যদি পাওঁ কিবা খাই লওঁ। বাকী মানে বৈদ্য কুঁৱলী অলপ বৈদ্য ঠাণ্ডা আছে গাইছ। অতি এই বলা হৈ যাব বলা। তো গাইছ আমি 7 ষ্টাৰ আহিলোঁ, আহি মানে চব কুঁৱলী আকৌ দেখা পোৱা নাই। সেইকাৰণে আমি মেগী খাই দিলোঁ আৰু এই মেগী কণী। হা বৈদ্য ভোক লাগছি আৰু খোৱা দিছি মেগী হৈছে আজিতো দেখা নাপাম চাগে 7 ষ্টাৰ। আৰু এক প্লেট কিনি দিবা মোক। আৰু 2 প্লেট দেখালোঁ। আচ্ছা 4টা কণী আৰু খাবা না? 4টা খাইছোঁ কণী আৰু এটা খাম দা। বলা হ'ব বলা, এই হাগা আহিম ৰ'বা, হাগা আহিম ৰ'বা, গম পাইছ না? তো গাইছ যদি কুঁৱলী কমি দিয়া দেখাম আৰু দেখছি না গাইছ। তাতে মানে বহুত সময় ৰখিলোঁ আমি। মানে কি ভাবছিলোঁ 7 ষ্টাৰ ফলছটো দেখা পাম, কিন্তু দেখা নাপালোঁ গাইছ। মানে দেখা নাই চব থোৱাই এই হয় দিছে 7 ষ্টাৰ ফলছটো। তো মানে আকৌ দেখা নাপালোঁ মই এটা কথা ভাবছোঁ কি মই ঘৰত নাযাওঁ দা, হা এই মেঘৰ মাজত থাকিম দা। হয় নেকি? তো মানে গাইছ ই কালি এবাৰ সিটো কথাই কৈছে, ই ঘৰত নাযায়, মেঘৰ মাজত থাকো ঠাণ্ডাতে থাকিম। মাই ভিডিঅ'টো চাই আছা যদি নাযাওঁ দে মই আৰু হেৰি ইয়াতে বিয়া পাতিম, থকা থাকিম দে। থাকাতে মই গুচি যাম না, আমি থাকাতে থাকিম দে মই, গম পাইছ না? মিনু এটা কথা কওঁ, সেনে কথা নহয় কথাগিলা চব, গম পাইছ না? কিবা এটা বস্তু ভাল লাগিল বুলি তুমি থাকি যাবা সেইটো কথা নহয়। তোমাক মই লৈছোঁ, থাকো দা, মই লৈছোঁ, বুজিছ না? মই লৈছোঁ। তো গাইছ ইয়াতে দিছে বৰষুণ, সি মোক বঢ়িয়াকৈ ধৰি আছে আৰু মিনময় কমলখন কেনে নিলা আৰু বাপু হাড় কপি গেছি ঠাণ্ডাত গাইছ, হাড়া কপি গেছি মোৰো। হাড়া কপি বাবা বঢ়িয়া বঢ়িয়া বৰষুণ জিকি আছে। তো গাইছ চেংকে তো বাকী জিকি নহওক
আহি বঢ়িয়া লাগিছে একদম আল্টিমেট লাগিছে না আহি ভাল লাগছে আকৌ দেখা পোৱা নাই দেখাব না কিন্তু হ'লেও অকল পক দেখা পাইছোঁ ছেভেন ছিষ্টাৰ ফলছৰ পৰা আহিলোঁ মানে কি এতিয়া তাতে বেছি মানে চিষ্টাৰ বল দেখুৱাইছে হাৰাই আকৌ দেখাই নাপায় কুঁৱলী মুৱলী সেইটো কুঁৱলী হৈছে তো এতিয়া উপায় নাই কি কৰিবা নিজৰাত লৈ গ'লা মোক নিজৰ নহয় শুনা এতিয়া ৰুমটো চাব লাগে নহ'লে আন্ধাৰ হৈ আহিছে তো ৰুম নাপা হাকাৰ লাগিব তো গাইছ মানে এতিয়া চিজন টাইম না তো ৰুম চুম অলপ জাম্বলা ৰুমত গাটো ধুই যাং ৰুমত বাথৰুমত বাথৰুমত ভালকে মই ইয়াতে নিজৰাৰ পানী ধুমা গাইছি অলপ পাগলা হৈছে তো কি ক'ম আৰু কি মেঘ লাগিছে মেক্সিকেল লাগে কিবা দেখিছি তো গাইছি কি নহওক এতিয়া ডাইৰেক্ট ৰুমলৈ যাওঁ ৰুমলৈ যাওঁ আপোনালোকক কি ৰুম লওঁ কি নলওঁ চব দেখিছোঁ তো ডাইৰেক্ট ৰুমলৈ যাওঁ আপোনালোক গাটো কেম্পা লাগছে নেকি তো মানে ই অলপ বমি চমি কৰে গাইছ এতিয়া কেম্পা লাগছে বুলি না বমিয়ে কৰে চাই লওঁ ই বমি কৰবা নকৰ বাকী নাজানো অলপ গাটো বেয়া লাগছে বেয়া লাগছে ন আচ্ছা তো ফাইনেলি ৰুমটো পালোঁ গাইছ মানে কি এতিয়া চিজন চলি আছে না তো মানে চব টুৰিষ্টবিলাক ফুৰিব আহে মেঘালয়ত তো মানে ৰুমটো অলপমান টান হৈ তাৰমানে যদি আগতে বুকিং কৰি থোৱা নাছিল আমাৰ বুকিং কৰা নাছিল তো সেইটোতে বিচাৰি পালোঁ তাতে তো যি কি নহওক ৰুমটো ভালেই লাগছি ৰেচি গাইছে পূৰা মিৰৰ চিৰৰ আছে পূৰা বিছনাখন অলপ লেতেৰা আছিল লেতেৰা মানে সেই কৰিছে আৰু মানে বাগা চাগা দিছিল না তো এইটোতে থাকিম আৰু তো বাথৰুমত তো মিনমা সোমাই আছে তো এইটো বাথৰুম তো যি কি নহওক তো যদি ভিডিঅ'টো চাই ভাল পালাক তো লাইক কমেণ্ট শ্বেয়াৰ কৰিব তো আজিলৈ বাই বাই তো নেক্সট ভিডিঅ' আৰু লগ পাইছোঁ মানে নেক্সট ভিডিঅ' আৰু এটা চেট আপুনি যিবাৰ দিছোঁ তো সেইটো ভিডিঅ' চাব গাইছে তো বাই বাই